কেনেকৈ বুজাম নিজক? তুমি যে মোৰ কেতিয়াও নোহোৱা, চিৰদিনৰ বাবে মোৰ পৰা আঁতৰি গলা এক নতুন জীৱন বিচাৰি। তুমিহীনতা জীৱনটো চলাই নিয়াত মোৰ বৰ কঠিন হৈছে অ'। মই বাৰু তোমাক ভাল পাব নাজানিছিলো নেকি? নে তোমাৰ মোৰ প্ৰতি ভাল পোৱাই নাছিল? মাথো এয়া ভাল পোৱাৰ অভিনয়ে আছিল। ভাল পোৱা জানো অভিনয় থাকে? উত্তৰ নোহোৱা প্ৰশ্নবোৰ নিজক কৰি কৰি ভাগৰি পৰিছো। প্ৰিয় মানুহজন হেৰুৱাৰ যন্ত্ৰণা কিমান সেয়া মই আজি ভালকৈ বুজি উঠিছো। ভবা নাছিলো কাৰোবাক নিজতকৈ বেছি ভাল পালে যে মাথো দুখে পোৱা যায়।